হেল্ল' ফ্ৰেণ্ডছ, আজি এটা বহুত ডাঙৰ বস্তু এটা কিনিলোঁ। বহুত হেঁপাহ আছিলে, বিচাৰি আছিলোঁ। তাকে ভাবিছোঁ আপোনালোকতো দেখুৱাওঁ। বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। গিফ্টটো যে কৈছিলোঁ, গিফ্টটো এইটো ইমান ডাঙৰ গিফ্ট দেখিছে? এইটো গিফ্ট কাৰণ মই কি কৰিম এতিয়া, আইফোন 13 এইটো এইটো কেনেকুৱা লাগিছে? অলৰেডি এমোচন কৰিলোঁ বাৰু, ভিডিঅ'টোৰ কাৰণে আকৌ এবাৰ খুলি দিলোঁ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে ক'ব? ইয়াত এইটো আইফোন, এইটো ইয়াত কুস্তিবিলাক আছে। ইয়াত কুস্তি, এইবিলাক কুস্তিবিলাক কামে আৰু ইমানেই। আৰু এইটো ভাবিছিলোঁ ল'ম বুলি, খালি মোৰ নহয়, কিন্তু এইটো এজন লগৰীয়ে লৈছে। বোলো দে ভিডিঅ'টা ভিডিঅ'টাকে কৰি দি দিওঁ ইউটিউবত। মোৰ লগৰজনক দেখুৱাই আছোঁ ভিডিঅ'ত।